ফ্ৰেণ্ডছ মই আছোঁ মামাহঁতৰ ঘৰত মানে কি মামা আমাৰ ঘৰত গৈছিল আৰু মই এতিয়া মামাৰ লগত মামাহঁতৰ ঘৰত আহি আছোঁ। মামাহঁতৰ ঘৰ হ'ল চিপাঝাৰ। এতিয়া মই চিপাঝাৰত আহি আছোঁ মোৰ মামাৰ লগত। এয়া মোৰ মামা, এয়া মোৰ মামা এইফালে চাই মই মামাৰ লগত এতিয়া চিপাঝাৰ আহি আছোঁ। যিহেতু মই এতিয়া চিপাঝাৰ যাই আছোঁ, এতিয়া প্ৰায় ঘৰৰ পৰা মই 3 কিলোমিটাৰমান আহিলোঁ। চিপাঝাৰ মোৰ ঘৰৰ পৰা প্ৰায় মামা কিমান কিলোমিটাৰ হ'ব? 12-15 একো নাই, বেছি হ'ব নেকি মামা? নহয় না, একো নাই। মই যিহেতু মোৰ ঘৰৰ পৰা ৰঞ্জিত শৰ্মালৈকে মই সদায় চাইকেল লৈ অহা যোৱা কৰিছিলোঁ, দুবাৰকৈ, এবাৰ কলেজৰ কাৰণে আৰু এবাৰ টিউশ্যন। গতিকে চিপাঝাৰ এইখিনি পাম যায়, কোনো কথা নাই। আহি মই প্ৰায় ঘৰৰ পৰা 5 কিলোমিটাৰমান আহিলোঁ। এতিয়া পাঁচআলি পাইছোঁ এটা, এতিয়া আমাৰ ইয়াৰ লোকেল শ্বপ। মই মামই আমি স্কুলত যাই থাকিলে কিন্তু 6টা বজাত নাপাম দেই। এতিয়া 5টা হ'লে 25 হ'লে হ'লেও অলপ সোনকালে নহ'লে কি ভাগৰ লাগিব নেকি? আহিছে অলপ সোনকালে। এয়া মামাৰ বোলে পিয়া লাগিল, সেই পানী খাই আছে। এতিয়া ময়ো ৰৈছোঁ বাৰু অলপ। মানে আজি প্ৰায় 2 বছৰমানৰ মূৰত মই ৰাস্তাদি আহিছোঁ। গতিকে এই ৰাস্তাটো মোৰ এইটো ৰাস্তাদি মই সদায় অহা যোৱা কৰিছোঁ। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ, মানে ৰঞ্জিত শৰ্মা একাডেমীত মই পঢ়িছিলোঁ, আৰু মই তেতিয়াও চাইকেল লৈ অহা যোৱা কৰিছিলোঁ, সদায় অহা যোৱা কৰিছিলোঁ। আৰু এতিয়া চাওঁ মোৰ আজি বহুত দিনৰ মূৰত আহিছোঁ, যিহেতু কিবা এটা বেলেগ ফিল এটা হৈছে আৰু। থেংকছ বাট হোৱাই। মামা চাই কি হ'ল ৰলি যে? অঁ হা ভালকৈ যাব এখন। মই আহি এতিয়া বাংলাগুৰ পালোঁ, মানে মই এতিয়া মেইন ৰাস্তা পাম।
আৰু অলপ সময় পিছতে মেইন ৰাস্তা পালোঁ, গুৱাহাটী তেজপুৰ লাইন। তাৰ পৰা এতিয়া গুৱাহাটীৰ দিশে যাম। গাড়ী আছে, গাড়ী নাই, গাড়ী নাই। চ' ফ্ৰেণ্ডছ, আমাৰ এটা বস্তু ভুল হৈছিলে, মানে ইয়াৰ পৰা মানে যি খুঁটিয়াটো দেখুৱালোঁ তাৰ পৰা চিপাঝাৰলৈ হয় 11 কিলোমিটাৰ, আৰু তাৰ সেই বাগানখনৰ পৰা আমাৰ ঘৰলৈ হয় 10 কিলোমিটাৰ, মানে টোটেল হ'ল 21 কিলোমিটাৰ। মই এতিয়া মামাহঁতৰ ঘৰলৈ আহি আছোঁ 21 কিলোমিটাৰ। একো নাই, মই সদায় 12 কিলোমিটাৰ কলেজলৈ অহা যোৱা কৰোঁ, আৰু আকৌ ভাটিবেলা টিউশ্যন, মানে টোটেল দিনটোত 24 কিলোমিটাৰ হয়, আৰু এতিয়া 21 কিলোমিটাৰ আহি আছোঁ। আশা কৰোঁ সুকলমে যাই পাম। ফ্ৰেণ্ডছ, আমি আহি এতিয়া পাইছোঁ মঙলদৈ খাৰখোৱা। চিপাঝাৰ 7 কিলোমিটাৰ। Due to COVID-19, it is closed. আমি পাম NIL তেল ডিপু, নুমলীগড় ৰিফাইনাৰী লিকুইড। ফ্ৰেণ্ডছ, মই এতিয়া পালোঁ সেই বদলগুৰি। মানে যদি মই মামাহঁতৰ ঘৰত যাওঁ, ইয়াৰ পৰা দক্ষিণে প্ৰায় 8 কিলোমিটাৰ বা 7 কিলোমিটাৰমান যাব লাগিব। আৰু মানে মই এতিয়া মামাহঁতৰ ঘৰ নাযাওঁ, ইয়াৰ পৰা যাম জেঠীহঁতৰ ঘৰ। যিহেতু লকডাউনৰ আজি 4-5 মাহ হৈ গ'ল, মই ক'তো ফুৰিব যোৱা নাই, সেয়া ভাবিছোঁ প্ৰথমতে জেঠীহঁতৰ ঘৰত যাওঁ, জেঠীহঁতৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰত যাম আৰু মাহীহঁতৰ ঘৰত যাম। মানে জেঠী, মামা আৰু মাহীৰ ঘৰ প্ৰায় ওচৰা ওচৰি। আমাৰ ঘৰহে বহুত দূৰত বাৰু, একো নাই। মই এতিয়া পালোঁ বদলগুৰি। যিহেতু মামাহঁতৰ ঘৰত নাযাওঁ, ফাৰ্ষ্ট জেঠীহঁতৰ ঘৰত যাম, গতিকে মই এতিয়া চিধা চিপাঝাৰ, মানে ঘোঁৰাবান্ধালৈকে যাম। মামা ঘোঁৰাবান্ধা নে? ফাইনেলি পাই গ'লোঁ জেঠীহঁতৰ ঘৰ। ঐ জেঠী, আছানে ঘৰত? দে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।